এখন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাত আৰু মই এতিয়া গৈ আছোঁ মৰিগাঁও জিলাৰ দুপকৰি নামৰ ঠাইলৈ। বহুতে নিশ্চয় চিনি পায় আৰু বহুতে চিনিও নাপায়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কংফু খেলুৱৈ হাছিনা বেগম, যিয়ে 15টাকৈ গোল্ড মেডেল, 3টা চিলভাৰ মেডেল আৰু 3টা ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাককচোন। মই সৰুকেইটাৰ ইণ্টাৰভিউ এটা ল'ম, গতিকে লগ পাম আপোনালোকক তাইৰ ঘৰত। ভিডিঅ'টো চাই থাকক আপোনালোকে। এইটো ৰাস্তাৰে তাইৰ ঘৰলৈ যাব লাগে আৰু আমি গৈ আছোঁ। এয়া আমি আহি পালোঁ তাইৰ ঘৰ, আপোনালোকে চাব পাৰে আৰু আমি ভিতৰলৈ সোমাই যাম এতিয়া। আৰু আপোনালোকে চাব পাৰে তাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কংফু খেলি প্ৰায় 30টাৰো অধিক চাৰ্টিফিকেট অৰ্জন কৰিছে। বৰ্তমান মই উপস্থিত আছোঁ হাছিনা বেগমৰ ঘৰত, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কংফু খেলুৱৈ। এতিয়া মই মাস্কটো অলপ খুলি লৈছোঁ, মানে অসুবিধা হয় অলপ। তাক প্ৰথমতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এটি ফুলাম গামোচাৰে। এতিয়া মই আহিছোঁ এটা উদ্দেশ্যত তাৰ ওচৰলৈ, সেইটোলৈ মই আগুৱাই যাওঁ। ভাবিছোঁ তাৰ এটা সাক্ষাৎকাৰ লওঁ। সাক্ষাৎকাৰটো প্ৰথমে হাছিনা, তুমি তোমাৰ পৰিচয়টো দি ল'বা। নমস্কাৰ, মোৰ নাম মিছ হাছিনা বেগম। মোৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধুবুৰী গাঁৱত মই বাস কৰোঁ। মোৰ ঘৰত মোৰ দেউতা, মা, ভাইটি আৰু এজনী ভাগিন মোৰ সৈতে এই ঘৰখনত বাস কৰে। ঠিক আছে, তুমি এতিয়া তোমাৰ শিক্ষা জীৱনৰ বিষয়ে অলপ ক'বা নেকি? হয়, আমি দেউতাৰ কৰ্মক্ষেত্ৰত আমি কাৰ্বি আংলঙত বাস কৰিছিলোঁ। তাতেই মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। আৰু যেতিয়া মই ক্লাছ 8ত পঢ়ি আছিলোঁ, তেতিয়াৰ পৰা মই এই ক্ৰীড়া বা খেল জগতত মোৰ আগ্ৰহ আছিলে আৰু মই তাতে সোমাইছিলোঁ। আৰু ক্লাছ 8ৰ পৰা বৰ্তমানলৈকে মই এই ক্ৰীড়া চলাই আছোঁ আৰু তাতে খেলিছিলোঁ। আৰু বৰ্তমান তুমি মানে কি পঢ়ি আছা? হয়, মই বৰ্তমান BA ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছোঁ আৰু মোৰ মেজৰ হৈছে পলিটিকেল চায়েন্স। ঠিকে আছে, বহুত ভাল কথা। তুমি আৰু আগুৱাই যাবা, আমাৰ কামনা আছে, আশীৰ্বাদ আছে। আৰু কংফু খেলৰ বিষয়ে তোমাৰ মনলৈ কেনেকৈ ধাৰণাটো আহিল? হয়, মানে সকলোৱে মানে যি খেল খেলে, আৰু মই যিহেতু এটা সংখ্যালঘু মুছলিম এগৰাকী ছোৱালী। আমি জানো ইমান মুছলিম ছোৱালীবিলাক, মানে ইছলাম ধৰ্মৰ ছোৱালীবিলাক ইমান মানে বাহিৰলৈ ওলাই যোৱাটো ধৰ্মত নাই। তথাপি তুমি ইমান আগুৱাই গৈছা, সেই ক্ষেত্ৰত তুমি কি ক'বা? হয়, তাতে মোৰ মা দেউতাৰ ছাপোৰ্ট আছে। মা দেউতাই ছাপোৰ্ট কৰিছে। প্ৰথমত মই যেতিয়া সোমাইছিলোঁ তেতিয়া মোৰ ঘৰৰ মা দেউতাই গম পোৱা নাছিলে, কাৰণ তেওঁলোকে গম পালে হয়তো মোক যাব নিদিলেও হয়। মই তেওঁলোকক গম পাব দিয়া নাছিলোঁ। যেতিয়া 2 বছৰ মই যেতিয়া প্ৰথম খেলিব যাবলৈ হৈছিলে, তেতিয়া ঘৰতে গম পাইছিলে। মোৰ যিজন গুৰু আছিলে তেওঁ আহি পেলাই কৈছিলে যেনেকৈ তেনেকৈ তাই খেলিব যাব। তাৰপিছত মোৰ মা দেউতাই মানিলে, মোক খেলিব পঠালে। মানে মা দেউতাৰ পৰা ছাপোৰ্ট আছিল? হয়। আৰু সমাজৰ মানুহৰ ছাপোৰ্ট? সমাজে মোক ছাপোৰ্ট কৰা নাই, কাৰণ যিহেতু মই এজনী ইছলাম ধৰ্মৰ ছোৱালী, সেইকাৰণে মোক সমাজে কোনো সহায় কৰা নাই। কিন্তু মোৰ মা দেউতাই ছাপোৰ্ট কৰিছে।
আৰু মোৰ মা দেউতাৰ ছাপোৰ্টেদি মা দেউতাৰ আশীৰ্বাদে মই প্ৰথমবাৰ খেলিব যাওঁতেই মই প্ৰথমতে গ'ল্ড মেডেল পাইছোঁ, প্ৰথম স্থান লাভ কৰিছোঁ। আৰু তুমি ক'ত ক'ত খেলিছিলা, কি কি পদক লাভ কৰিছা তাৰ বিষয়ে অলপ? হয়, মই প্ৰথমতে গুৱাহাটীত খেলিছিলোঁ, তাতে প্ৰথম স্থান গ্ৰহণ কৰিছোঁ। তাৰপাছতে আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহুতো খেল খেলিছোঁ। মই ৰাষ্ট্ৰীয় খেলিছোঁ নাগালেণ্ড, পাঞ্জাৱ, MP, তাৰপাছত চেন্নাই এইবিলাক গৈছোঁ। আৰু আন্তঃৰাষ্ট্ৰীয় ক'ব গ'লে মই নেপাল আৰু ভূটানত গৈছোঁ। নেপালত মই চিলভাৰ পাইছিলোঁ আৰু ভূটানত মই গ'ল্ড মেডেল পাইছিলোঁ। তেতিয়া আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব গৈছা, কিবা ভয় ভাৱ আহিছিলে নেকি? হয়, যেতিয়া মই নেপালত খেলিব গৈছিলোঁ তেতিয়া অলপ ভয় হৈছিলে, কাৰণ মোৰ তেতিয়া অপাৰেশ্যন কৰা আছিলে। তো সেইকাৰণে অলপ ভয়তো খেলিছিলোঁ। সেইকাৰণে হয়তো মই তাতে ছেকেণ্ড স্থান পাবলৈ সক্ষম হৈছোঁ। হয়, নহয়তো মই প্ৰথম স্থানেই পালোঁ হয়, কিন্তু অলপ ভয় থকা মোৰ মনত ভয় আছিলে, সেইকাৰণে আৰু অলপ মোৰ কমি থাকিলে। আৰু এই ক্ষেত্ৰত তুমি আমাৰ যুৱ প্ৰজন্মক কিবা ক'ব বিচাৰা নেকি? হয়, মই ক'ব বিচাৰোঁ, কাৰণ যিহেতু বৰ্তমান আমাৰ দেশখনত, আমাৰ অসমখনত যি পৰিস্থিতি নামি আহিছে, যিসকল ছোৱালীসকল বৰ্তমানৰ ছোৱালী ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈ আছে, সেইবাবে মই ছোৱালীসকলক ক'ব বিচাৰোঁ যে তেওঁলোক ওলাই আহক আৰু নিজক বচাবলৈ নিজৰ কাৰণে ছেল্ফ ডিফেন্স শিকক। আৰু এই ক্ষেত্ৰত তুমি চৰকাৰক কিবা আহ্বান জনাব বিচাৰানে? হয়, মই চৰকাৰক আহ্বান জনাব বিচাৰোঁ যাতে ছোৱালীসকলৰ বাবে তেওঁ কিবা সহায় সহযোগ কৰে আৰু মোকো যাতে তেওঁ সহায় সহযোগ কৰে। মই যাতে আমাৰ যিসকল ছোৱালী আছে তেওঁলোকক যাতে মই প্ৰশিক্ষণ দিব পাৰোঁ, তেওঁলোকক ছেল্ফ ডিফেন্স শিকাব পাৰোঁ। গতিকে বহুত বহুত ধন্যবাদ থাকিল মোৰ ইউটিউব চেনেলৰ পৰা, আৰু শুভকামনা থাকিল তুমি আৰু আগুৱাই যোৱা, আমাৰ দোৱা আশীৰ্বাদ আছে তোমালৈ। গতিকে বহুত ধন্যবাদ। আৰু আপোনালোকে যদি হাছিনা বেগমক কিবা সহায় কৰিব বিচাৰে, মই ডেছক্ৰিপশ্যনত তাৰ একাউণ্ট নম্বৰটো দি দিম। আপোনালোকে প্লিজ তাক সহায় কৰি যাব, তাক আৰু আগুৱাই লৈ যাওক। আমি সকলোৱে মিলি যাতে তাক আগুৱাই লৈ যাব পাৰোঁ, তাৰে মোৰ কামনা থাকিল। এতিয়া যিহেতু আমাৰ ঈদ আহি আছে, সেইকাৰণে ভাবিছোঁ মোৰ তৰফৰ পৰা তাইক কিবা এটা দিওঁ, তাই যাতে কিবা এটা কিনে। মোৰ এইটো লোৱা তুমি, তুমি কিবা এটা কিনিবা, আৰু তুমি বহুত বহুত আগুৱাই যোৱা, তাৰে আমাৰ দোৱা থাকিল। তাই যেতিয়া বাহিৰত খেলি আছিল তাৰে এটি দৃশ্য দেখুৱাইছোঁ, আপোনালোকে চাব পাৰে তাই কেনেকৈ খেলি আছে। এতিয়া আহি পালোঁ মই ঘৰ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।